নমস্কাৰ, মই সুপ্ৰিয়া। স্বাগতম জনাইছোঁ ইউটিউব চেনেলটিলৈ। আৰু আজি মই আপোনালোকক দেখাম আমাৰ যোৰহাটত থকা এখন অনাথ আশ্ৰম, আৰু সেইখন দগাঁৱত আছে। তো মই আজিলৈকে যোৱা নাই, বহুতৰ মুখত শুনিছোঁ বৰ ধুনীয়া ভিতৰখন, আৰু লগতে তাত থকা মানুহখিনি অভিয়াছলি বহুত মৰম লগা আৰু ভাল হ'বই। তো ভাবিলোঁ আজি ময়ো চাবলৈ যাওঁ, আৰু যিসকলে যোৱা নাই তেওঁলোকেও মোৰ ভিডিঅ'টো থ্ৰুৱেদি আজি চাব আৰু মোৰ লগতে যাব, চাওক কেনেকুৱা। মোৰ একদম পূৰা এক্সাইটেড হৈ আছোঁ আৰু দেখাবলৈ আৰু চাবলৈ। তো ব'লক আপোনালোকে মোৰ লগতে যাব। যিহেতু স্কুটি লৈ যাম, মই ৰাস্তা দেখাব নোৱাৰিম, যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ফাইনেলি পাই গ'লোহি। এই আপোনালোকে চাই নিৰাশ্ৰম শিশু ভৱন দগাঁৱত আছে এখন। ইয়াত কণ কণ মইনাহঁত ওলাই আহিছে। কি খবৰ তোমালোকৰ, ভালনে? সেয়া দেখিছে। তো তোমালোকে দেখাবনে তোমালোকৰ একদম কেনেকৈ থকা যে মই সোমাই আহিয়ে কণ কণ মইনাহঁতক লগ পাইছোঁ, তাইকো লগ পাইছোঁ। তো সিহঁতৰ লগতে আজি আপোনালোকক গোটেই এৰিয়াটো দেখাম আৰু কেনেকুৱা কি হয়। তো ব'লক আপোনালোক মোৰ লগতে থাকক। এই আইতা এগৰাকী বহি আছে, আপুনি ইয়াতে থাকেনে? এনেই সৰুকৈ আমি ব্লগ এটা বনাই আছোঁ। মই আপোনাৰ আহিছোঁ যোৰহাট সোণাৰী গাঁৱৰ পৰা। মই পঢ়িও আছোঁ, লগতে সৰুকৈ জব এটাও কৰি আছোঁ। বাকী আপুনি ভালে আছে? আপুনি ভালে আছেনে? দৰৱৰ ওপৰত। বাকী আপুনি ইয়াতে চোৱা চিতা কৰেনে আপুনি থাকে? হয়, আপোনাৰ ছোৱালী অনাথ আশ্ৰমখন চাই আছিলে ন? আচ্ছা, এতিয়া আপুনি চাই? আপোনাৰ নাতিজনীয়ে চাই ন? আচ্ছা, এতিয়া দেখিছে তেখেতৰ ছোৱালীয়ে অনাথ আশ্ৰমখন চাই আছিলে। এখন কি বুলি ক'ম আৰু পবিত্ৰ ধৰ্ম ইয়াতে তেখেতে চলাই আছিলে। বৰ্তমান তেখেতৰ ছোৱালীয়ে চায়। সেয়া দেখিছে তেখেতে মাক। আৰু ইয়াতে থাকা ন তোমালোকে? এইটো কাৰ হয়? দেখিছে তেওঁলোকক এনেকৈ ডেস্কটপো দিছে, চব সুবিধা আছে ইয়াত, মিউজিক ছিষ্টেমৰ পৰা আদি কৰি চব। এইটো টিভি হয় ন? আচ্ছা, ইয়াত তেওঁলোকৰ টিভিৰো সুবিধা আছে, চব আছে মুঠতে। চবৰে এখন এখন বেড হয়নে? চবৰে এখন এখন? সৰুখিনিয়ে দুখন দুখন আৰু ডাঙৰখিনিয়ে এখন এখনত থাকে। তাৰপিছত কিমান এয়া চব ৰুমটো বহুত ডাঙৰ, বহুত পৰিষ্কাৰকৈ আছে সিহঁতে। আৰু এইফালে ক'ত যায়? এইফালে বাথৰুম আছে ন? এইফালে একদম বাহিৰ। আৰু বনোৱা মেলাটো তোমালোকে নিজেই কৰা নে? বনাই দিয়ে ন? আচ্ছা, ইয়াত এইখিনি আছে। তো তোমালোকৰ পাকঘৰটো ইয়াত বন্ধ আছে ন? এয়া তেখেতলোকৰ গোঁসাই ঘৰ হয়, এতিয়া বৰ্তমান বন্ধ আছে। এইফালেদি মই দেখাবলৈ চেষ্টা কৰিম। বহুত ডাঙৰ এই গোঁসাই ঘৰ। দেখাব পৰা নাই, বন্ধ হৈছে। যেনেকৈ পাৰিছোঁ দেখাইছোঁ আৰু আপোনালোকক। এয়া পাকঘৰ ন? সোমাইছোঁ দেই। এয়া পাকঘৰো যথেষ্ট ডাঙৰ ইয়াতে। আপুনি বনোৱা মেলা কৰে নেকি? বাইদেৱে গোটেই ল'ৰা ছোৱালীখিনিক বনোৱা মেলাৰ দায়িত্ব লয়। আপুনি এনেই কিমানজনৰ খাদ্য বনায়? 20 জনৰ। অকলে বনায়নে? সহায় কৰি দিয়ে। সহায় কৰি দিয়ে ন?
আচ্ছা, তেখেতে 20জন লোকৰ খাদ্য বনায়, ভাত বনায়, চব বনায় ন? ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে যিমানখিনি যি হয় 2 বেলা দিয়ে নে? ৰাতিপুৱা চাহটা দিয়ে, ৰাতি আৰু দিনত ভাত দিয়ে। আচ্ছা, তেখেতে বনায়, লগতে তেখেতে সহায়ো কৰে তেখেতক। তো আপোনাক লগ পাই ভাল লাগিলে। আপুনি এবাৰ দেখাই দিয়ক পাকঘৰটো। এয়া পাকঘৰটো, চব যোগাৰ আছে মুঠতে। আৰু তেখেতে যিহেতু অকলে বনায়, সেইটো সহজ কথা নহয় 20জন মানুহৰ ভাত অকলে বনোৱাটো। তো ইয়াত আছে। আৰু এতিয়া ব'লক পাকঘৰৰ পৰা ওলাই আমি এতিয়া ক'ত যাম? পাকঘৰৰ পৰা ওলাই এইফালে কি আছে? অঁ আচ্ছা, ইয়াত দেখিছে এইটো এটা ৰুম হৈছে। কোনোবাই যদি আপোনালোকে আহি তেওঁলোকক কিবা যদি দিব বিচাৰে বা খুৱাব বিচাৰে তো ইয়াতে বনাব পাৰে। ইয়াতো আৰু এনেকৈ দি থৈ যায় ন এইবোৰ? অঁ, আৰু এনেকৈ দি থৈ যায়, বহুতে দি থৈ গৈছেও। আৰু মই শুনো বহুতে আহে নিজৰ জন্মদিনত ইয়ালৈ, তো কিবা এটা নিজৰ মনেৰে দিবলৈ। তো ইয়াত এইখিনি বস্তু থয়হি। তো যথেষ্ট ধুনীয়া ঠাই। আৰু সেইটো আকৌ আহি ইয়াতে পালোহি ঘূৰি পকি। এতিয়া আকৌ এইফালে কি আছে? অঁ, ইয়াত তোমালোকে থাকা? আচ্ছা, সেইটো আগৰটো দেখুৱাটো আপোনালোকে অকল ল'ৰা ৰুম, এইটো ছোৱালী ৰুম। ছোৱালী ৰুম ধুনীয়াকৈ থৈছে চাওকচোন। আৰু ধুনীয়াকৈ থৈছোঁ, বহুত ধুনীয়া ছোৱালী ৰুম। তো আমি ছোৱালীবোৰ এনেও অলপ চাফ চিকুণে আৰু মানে। আৰু এইফালে কি আছে? অঁ, ইয়াতো গোঁসাই ঘৰৰ নিচিনাকৈ আছে। তেওঁলোকে ইয়াত বস্তু বাহানি চব দেখাইছোঁ আৰু আপোনালোকক মই যিমানখিনি পাৰোঁ। এক্সট্ৰা ঠাইবোৰো দেখাই আছোঁ। একেবাৰে এইফালে অঁ, এইটো লাইব্ৰেৰী ন? আৰু এইটো তাত অফিচ ৰুম। তোমালোকে পঢ়া শুনাবোৰ ইয়াতে কৰা নে? ইয়াতে কৰা? ক্লাছৰুম বুলিবলৈ হা? অঁ, স্কুল বেলেগত? আচ্ছা, সেইখিনি মই আপোনাৰ পৰা জানিম তেনেহ'লে। তো আপুনি গোটেইখন চোৱা চিতা আপোনাৰ নাতিনীয়ে কৰে? মাকে কৰি আছিল ন, মাকৰ কৰিলে এতিয়া তাই কৰি আছে। তাই এতিয়া বিয়া ঠিক হৈ আছে। বিয়া হ'লে আৰু অকণ আৰু কোনে চাই কি কৰে কৰিব আৰু। তো আপোনালোকে সিহঁতৰ ইয়াত স্কুল বেলেগত থৈ খালি থকা খোৱা সকলোৱে ঘৰৰ নিচিনাকৈ ঘৰৰ দৰা মানে থকা খোৱা। স্কুল প্ৰত্যেকৰে বেলেগ বেলেগ, চবৰে বেলেগ 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 কেইটামান কৈ দেচোন, তহঁতে আৰু জানিবি ক'ত কেনেকৈ গৈছা। গোটেই ল'ৰা ছোৱালীখিনিৰ ভিতৰত 4খন স্কুল আছে। চবতে বেলেগ বেলেগকৈ যায় এতিয়া, চবৰে স্কুল বেলেগ। আৰু সিহঁতে চবেই যায় নে? চব ডেইলি যায়? ইয়াত হেৰি কমিটি আছে নহয়, কমিটি সমাজী সভাপতি আছে, ছেক্ৰেটাৰী আছে, সেইবিলাকে কেতিয়াবা স্কুল পঢ়া শুনাখিনি সিহঁতে আহি ইয়াত ধুনীয়াকৈ কৰে। স্কুলত যেনেকৈ পঢ়ি আহে ইয়াতো কৰে। আপুনি যদি গম পায় নিজৰ মই এইটোৱে কওঁ যে তহঁতে সৰ্বসাধাৰণ হিচাপে এইটো ধৰিব পাৰিলে এটা নামো হ'ল, কামো হ'ল ন। পইচাখিনি যিখিনি পায় সেইখিনি ধৰ বিয়াৰ সময়লৈকে ডিপজিট হৈ থাকে। গতিকে সেইটো কৰিবলৈ বিচাৰচোন। পঢ়াটো নিজৰ কাৰণে মোক দি থৈ নাযাওঁ, আৰু মই নিবিচাৰোঁ, নালাগেও। কিন্তু তহঁতৰ ভৱিষ্যতটো নিজৰ জীৱনটো গঢ় দিবৰ কাৰণে শিক্ষাটো ল'ব লাগে। আইতাই নিচিনা ঠিক কথা কৈছে। নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ আমাৰ মাহঁতে আমাক যেনেকৈ কয় তেখেতেও নাই, মই পঢ়াটো কম, মাত্ৰ LP পঢ়া। পঢ়াটো নিচেই কম। আমাৰ দিনত বোৱা কটা ৰোৱা তোলা সেইখিনিহে বিচাৰে, সেইখিনিকে কৰিলোঁ, স্কুলেই দিলোঁ। সেইবোৰতো আমি স্কুল গৈ যিখিনি শিক্ষা অৰ্জনটো আপুনি নগৈও সেইখিনি বস্তুৱে লৈ আছে। এতিয়া তাৰ যেতিয়া বোৱাৰী হ'লোঁ মই জীয়ৰী নগাঁও, বিয়া হৈছোঁ গোলাঘাটলৈ। এতিয়া মোৰ চকুৰ কাৰণে মই সিহঁতৰ লগত ছোৱালীয়ে আছিলোঁ। ছোৱালীয়ে মোক চোৱা চিতা কৰিছিল। বেমাৰতে যাৰ ঘৰলৈ ডক্টৰৰ ওচৰলৈ নিছিল। এই চকু মানে চকুত কেটেক কৰিছিল। মই জন্মগত কণা নহয়।
চকুত কেটেক পৰিছিল, কেটেক পৰিলতে লাঞ্চ ক্লাবত অপাৰেশ্যন কৰিলত এই কামেই নোহোৱা হ'ল। এতিয়া এটা লৈয়ে মই চলি আছোঁ। আচ্ছা, আপোনাৰ ছোৱালীৰ নাম কি আছিলে? অৰ্চনা শৰ্মা। অৰ্চনা শৰ্মা ন? তেখেতৰ জীয়ৰী অৰ্চনা শৰ্মাই ধুনীয়াকৈ এখন প্ৰতিষ্ঠান কৰিলে। তেওঁ এৰি থৈ গ'ল, এতিয়া তেওঁ ছোৱালীয়ে পাইছে, ছোৱালীৰ লগতে তেওঁৰ মাকো আছে। মানে তিনিগৰাকী ছোৱালীয়ে বুলিব লাগিব। তিনিগৰাকী ছোৱালীয়ে এখন ইমান ধুনীয়া ঠাই এখনত ইমানখিনি মানুহক যিহেতু ৰাখি থৈছে, বৰ ডাঙৰ কথা এইটো। আৰু হেৰি ইয়াত বহুতে আহে, হয় নাই? আহে। এতিয়া মই গম পোৱাত এই নিশ্চয় পায় নহয়, বহুত মানুহ দূৰ দূৰণিৰ পৰা আহিছে। মই কিছুমান জেগা পাহৰি যাওঁ, কাৰণ মোৰ মনৰ খেলি মেলি। ল'ৰা আছিল, ল'ৰাও হেৰুৱালোঁ, ছোৱালীও হেৰুৱালোঁ। সেইকাৰণে নাতিৰ লগত মই থাকিব লগা হৈছে। পৰিয়ালবৰ্গ যিমানেই থওক, নিজৰ গাৰ মঙহটোৰ নিচিনা কেতিয়াও নহয়। এতিয়া মোক কোন টাইমত খাব লাগে, কোন টাইমত ভাত খাব লাগে, কোন টাইমত দৰৱ খাব লাগে, ডক্টৰৰ হেৰি লৈ আছোঁ, ট্ৰিটমেণ্ট লৈ আছোঁ। তাৰমানে মোৰ একো নাজানো, কোনোবা এটা সময়ত মানে চিন্তা কৰি থাকোঁ নহয়, ফাৰ্ষ্টত পৰি যাওঁ, ক'ব নোৱাৰা হৈ যাওঁ। সেইটো লগাৰ লগ এতিয়া ছোৱালীয়ে নিব লাগে, ডক্টৰৰ ওচৰত চিকিৎসা লোৱা যায়, এতিয়া দৰৱ খাই আছোঁ। পিছতে 4টা ল'ৰা জন্মৰ ঘৰলৈ গ'ল। তথাপিও সহ্য কৰি আছোঁ, যিহেতু ভগৱানেই দিলে, ভগৱানেই নিলে, তেওঁৰ ওপৰতো পাইছোঁ, একো ল'ব নোৱাৰোঁ। মোৰ ওপৰতহে লৈ থাকিব পাৰিছে। মই কি কৰিম? মোৰ ঠাণ্ডা পানীকে এগিলাচ দেৰিছোঁ যা, কিমান দূৰণি পায়। খাব নালাগে যে। ময়ো প্ৰথমবাৰ আহিছোঁ, বহুতৰ মুখত শুনিছোঁ তেনেকুৱা মই প্ৰথমবাৰ আহিছোঁ, কেনেকুৱা হয় মানে মই ভয়, এতিয়া সোমাবলৈ অলপ ভয় লাগি আছিলে। কেনেকুৱা ধৰণৰ হয় ভিতৰৰ পৰিস্থিতিত, বা মই এনেকৈ এটা ভিডিঅ' কৰিব পাৰিমনে নাই, মনত মানে বহুত এটা খেলি মেলি লাগি আহিছিলে। তো আহি মই বহুত মানে এটা কেনেকুৱা ধৰণৰ বহুত দুখী হৈছোঁ যে অচিনাকি একদম মানে হয়, একদম তেনেকুৱা। মই সিহঁতকো সুধিছোঁ, ভাইটিহঁতকো সুধিছোঁ তাতে আহিছে, তাৰপিছত না মই বিহু মাৰিবলৈ আহিছিলোঁ। তাৰপিছত তেনেকুৱা ধৰণৰ বহুত কথা আহিছে। মনটো অলপ আমাৰ খেলি মেলি লাগিছে, কি ক'ব মানে এতিয়া হ'বনে নহ'ব, মই যিটো ভাবি আহিছোঁ তেনেকুৱা ধৰণতে মই কামবোৰ কৰিব পাৰিম নে নোৱাৰিম। এতিয়া হৈছে মনতকৈ অলপ বেছি খাপ খাই গ'ল নেকি, ভাবি আহিছোঁ বেলেগ। বাকীখিনি একচেপ্ট মই কৰিব পৰাই নাই। এতিয়া মই এনেকৈ আপোনাক লগ পাম, এনেকৈ কথা পাতিম, বা ইমান ভিতৰুৱা কথা এইবিলাক মানে ভগৱানৰ কিছুমান কথা থাকে নহয়। তুমিতো নিশ্চয় কিবা এটা অন্তত ভাবিহে আহিছা নহয়, ভাবটোতো সিদ্ধি হৈছে। মইতো ভবা নাই যে কোনোবা আহিব, মই কাৰোবাৰ লগত কথা পাতিম, এবাৰ তেনেকুৱা এটা কথা লাগি ওলাম। কিন্তু নামঘৰটো দেখি আহিছা নহয়, এবাৰ ভাদমহীয়া গোটেই মাহটো নাম লয়। নামঘৰত মই পিন্ধি ৰেডি হৈ আছোঁ, আলহী ইজোৰা যাবলৈ নাপায়, সিজোৰা আহি পায়হি, এনেকুৱা এটা মই মাহত বেছি ভিৰ আছোঁ। তাৰপৰা মই আলহীখিনি দেখি ৰৈ দিলোঁ, ইমানখিনি ছোৱালী আলহী পথাৰীবিলাক নামঘৰ ওচৰত থৈ আহিছে। মই হাঁহি মৰিলোঁ। আৰু তাৰপিছত টিপিনে পথাৰত সুধিছে, আপোনাক আকৌ নাতিনীয়ে যাবলৈ ইয়াত থ'লে, ভগৱানৰ লীলাবিলাক। মোৰ মানে বহুত ভাল লাগিছে, মানে বেয়া নাপায় যদি আপোনাৰ নামটোৱে কওকচোন। মোৰ নামটো নৰেশ্বৰী দেৱী। ঠিক আছে, মই আপোনাক লগ পাই মানে ইমান ভাল লাগিছে, সেইটো মই বুজাব নোৱাৰোঁ। মই ভাবোঁ যে ছোৱালীবোৰ দেখিলে মোৰ এই নাতিয়ে পৃথিৱীখনেই নাতি, তাহাঁতক সেইকেইটা তাৰ পোৱালি পঢ়া লৈ পেলাই মই বহুতখিনি কৈ থাকোঁ। মোৰ আইডিয়াৰ মতে যিকেইটা ক'ব পাৰোঁ যে শিক্ষাটো তহঁতৰ কাৰণে। বাল্যকালত শিক্ষা আজি লোৱা, প্ৰহ্লাদে 5 বছৰৰ পৰা ভক্তি কৰিছিল ন, তহঁতৰ এতিয়া 5 বছৰতো হৈ থকা নাই, সেই ভক্তি কৰিয়ে কিমানখিনি মুক্তি লাভ কৰিছে। এতিয়া তহঁতে শিক্ষাটোৱে আদিমূল। এজনী আনিবি ভৱিষ্যতলৈ, এখন সংসাৰ গঢ় দিব লাগিব। তহঁতৰ নিচিনা বাচ্চা ল'ৰা কিছুমান হ'ব, সেইখিনিকো গঢ় দিব লাগিব। ক'লৈ বাচ্চা মই বুজি নাপায় নহয়, আৰু কেনেধৰণে ক'ব আৰু এইটো এটা বয়সত আমিও আছিলোঁ চাগে তেনেকুৱা এটা। অৱশ্যে হয়,
ক'লে তাৰ এটা মাত্ৰা থাকে আজি মাত্ৰা পাৰ হৈ গৈছে দেখাতছো নালাগে একদম পুৰা ঠিক ঠাকে লাগে দেখাতছো নালাগে নাই ঠিক হৈ যাব কাৰণ আপোনালোক আছে যিহেতু ইমানখিনিক আপোনালোকে গঢ় দিছে আৰু সিহঁতকতো অলৰেডি গঢ় দিলেই আৰু একদম পুৰা ধন্যবাদ যে আপুনি ইমানখিনি সময় মোক দিলে আৰু মোৰ কথাখিনি আপুনি একদম পুৰা উত্তৰখিনিও ভালকৈ দিছে বহুত ভাল লাগিলে তো ধন্যবাদ নমস্কাৰ আজিলৈ আহিছোঁ আৰু মই যিমান পাৰোঁ মই আকৌ আহিবলৈ চেষ্টা কৰিম যদি মই সময় পেলাই আকৌ এইটো মাহত বা অহা মাহত আপোনাৰ ওচৰত আপুনি ঠিক আছে মইতো নমৰালৈকে আছোঁ একদম কি ক'ব মানে মোৰো এটা সৌভাগ্য নেকি আপোনাৰ ওচৰত যে পাব লাগে যে কথা প্ৰকৃততে এইটো সঁচা কথা ভাগ্যৰ কিছুমান কথা থাকে মোৰ সাংঘাতিক ধৰণৰ মই নিজকে বহুত ভাগ্যৱান বুলিয়ে ক'ম যে আমি আহি থাকোঁতে পূৰা ডিছকাছ কৰিছোঁ কাক সুধিম মানে সুধিম এতিয়া কিন্তু সুধিব যাক লাগে মানে মই তেওঁকে পালোঁ মানে মই আপোনাকে পালোঁ তো বহুত ভাল লাগিছে একো নাই তো দেখিছে মই আইতাৰ লগত কিমানখিনি কথা পাতিলোঁ আজি আৰু হয়তো আপোনালোকেও জানি ভাল পাইছে যে এনেকুৱা এখন ঠাই আৰু আইতাই ইমানখিনি কৰি আছে মোৰ সৌভাগ্য আজি আইতাক লগ পালোঁ আৰু আপোনালোকেও চাই থাকক মোৰ ভিডিঅ'টো নেক্সট আহিলে মই আকৌ আপোনালোকক ভালকৈ দেখাম কেনেকুৱা ধৰণৰ কি হয় আজি সম্ভৱ বহুত ল'ৰা ছোৱালী নাই তো আৰু এদিন আহিম যাতে মই গোটেইখিনি মানে লগ পাওঁ আৰু এইখিনি হৈছে কণ কণ মইনাহঁত আজি মই কৈছোঁ আজি সকলো নাই তেওঁলোক বাকীখিনি ক'ত গৈছে ক্লাছলৈ গ'ল তো সিহঁত চাৰিটা মানে আছে তো যিখিনি হওক সিহঁতক চাৰিটাকৈ লগ পাই মোৰ বহুত ভাল লাগিলে বাকীখিনি লগ পালেতো কিমান ভাল লাগিব আৰু গম পাইছে তো তোমালোকৰ থাকি কেনেকুৱা লাগিছে ভাল লাগিছে সিহঁতৰ অভিয়াছলি ভাল লাগিব যিহেতু ইমান মৰমত ৰাখে তো তেওঁ বোলো সিহঁতৰ মুখৰ পৰা শুনিলে বেছি ভাল লাগিব তোমালোকৰ একদম পূৰা মস্তি চস্তি কাৰণে কি পূৰা চলি যায় একদম তো সিহঁতে ভাল লাগিছে সিহঁতক লগ পাওঁ আৰু দেখাটো গম পাইছোঁ সিহঁত বহুত ধুনীয়াকৈ আছে বুলি তো লগ পাই তোমালোকক ভাল লাগিলে মই আকৌ আহিম তোমালোকৰ ওচৰত তো আজিলৈ বাই বাই কৈ দিয়া চবকে বাই বাই স্পেচিয়েল থেংকছ পাৰ্থ আৰু পংকজত মোক ইমান ধুনীয়া ঠাই এডোখৰলৈ লৈ আহিলে তো মইতো চিনি নাপাওঁ এইফালে তো সিহঁত দুটাৰ কাৰণে আজি ইয়াত আহি পালোঁহি আৰু তো থেংক ইউ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'খিনি চাই থাকিব লগতে আৰু